পৰা আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ মঙলদৈ মোৰ ঘৰত। আৰু বিহু বুলি সকলোৱে গম পাইছেই, বিহুৰ আপোনালোক সকলোলৈকে ইয়াৰ পৰা ওলগ জনালোঁ। আশা কৰিলোঁ যে সকলোৱে ভালে কুশলে বিহুটো পাৰ কৰে, সকলোৱে ফূৰ্তি কৰে। আৰু মই ঘৰত আছোঁ, মোৰ চচুৰাল, আৰু ইয়াতে চবেই ব্যস্ত হৈ আছে, বিহুৰ বাবে আয়োজন কৰিছে আজি ৰাতিৰ বাবে, আৰু পিঠা পনা সকলো যোগাৰ কৰি আছে। তো মই অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ ঘৰত আজি কি হৈ আছে, কি চলি আছে। আৰু তো ব'লকচোন আমি দেখুৱাই আছোঁ কোনে কি বনাই আছে। আৰু এয়া হৈছে আমাৰ খুৰী, আৰু খুৰীয়ে বনাই আছে তেলপিঠা। খুৰী হাই, সকলোকে বিহুৰ শুভেচ্ছা দি দিয়ক। সকলোলৈকে গোটেই অসমবাসীলৈকে মই বিহুৰ শুভেচ্ছা থাকিল। চবৰে 20 চনটো বেয়া গ'ল, 21 জন চবৰে ভাল হয় তাৰে কামনাৰে আমাৰ ভতিজা বোৱাৰীৰ ইউটিউব চেনেলৰ মোৰ মানে সকলোৱে যাম, বহুত ছাবস্ক্ৰাইব কৰে। তাৰে মই চবলৈকে মই অনুৰোধ জনাইছোঁ বোৱাৰীজনী আগবাঢ়ি যাব পাৰে তাৰে কামনাৰে মাঘ বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বহুত বহুত ধন্যবাদ খুৰী। আৰু খুৰীয়ে বঢ়িয়া বঢ়িয়া ধুনীয়া ধুনীয়া পিঠা বনাইছে, ডাঙৰ ডাঙৰ। আৰু এইফালে আনাদাৰ ব্লগ শ্বুটিং চলি আছে। It's not vlog. অঁ, এইটো ব্লগ নহয়, এটা family গ্ৰুপৰ কাৰণে যোনবিলাকে মিছ কৰিব একদম, সেইবিলাকৰ কাৰণে বেছি মিছ কৰাবৰ কাৰণে। আৰু এয়া হৈছে মোৰ ভণ্টি, হেল্ল'। তাইৰ নামটো হৈছে টিকু, ঘৰত আমি টিকু বুলি মাতো, তাইক চবেই জানে। আৰু এয়াই তাই ইয়াত বহি আছে। আৰু ইয়াত আপোনালোকক দেখুৱাম, ইয়াতে চলি আছে নাৰিকল লাড়ুৰ আয়োজন। এয়া হৈছে মোৰ আন এজনী খুৰী। অ' খুৰী, আৰু এয়া ভিডিঅ'লৈ চাই পেলাই হাই বুলি কওঁতে কি হ'ল, পিঠাগুড়িখিনি তাৰমানে ঢিলা হৈ গ'ল, ইয়াতে পানী বেছিকৈ আহি গ'ল। আৰু এইফালে আছে আমাৰ মলয়া বাইদেউ। হাই বুলি কৈ দিওঁ মলয়া বাইদেউ। এয়া মলয়া বাইদেউ এয়া নাৰিকল লাড়ু বনাই আছে কুকাৰত এয়া। আৰু এইফালে আছে আমাৰ চবৰে মৰমৰ আইতা। আইতা নমস্কাৰ। ভোগালীৰ ওলগ জনাই দিয়ক। নাই, আপুনি ধুনীয়াকে ক'ব লাগিব আইতা। আইতা গুচি গ'ল। আইতাই লাজ কৰিছে দেই। মই অলপ চুজি ভাজিম। আইতাই চুজি ভাজিবলৈ যায় দেই। বৰ্তা নহয়, মোৰ খুৰা। অ' খুৰা, হাই কৈ দিয়ক। তাই আমাক সকলোকে বিহুৰ কাৰণে ওলগ জনাব, শুভেচ্ছা দি দিয়ক। বিহুৰ কাৰণে শুভেচ্ছা জনালোঁ। বিহুৰ কাৰণে শুভেচ্ছা জনালোঁ। নতুন বছৰ যাতে ভালে কুশলে থাকক আৰু ৰাখক আটাই পৰিয়ালকে। আৰু ইয়াত বনাই আছে চুঙা পিঠা। চুঙা পিঠা বনাইছে মোৰ মা আৰু খুৰীয়ে। গতিকে আগতে দেখা নাছিলোঁ চুঙা পিঠা কেনেকৈ বনায়, এইবাৰ প্ৰথম দেখা পাইছোঁ কেনেকৈ চুঙা পিঠা বনায়। আৰু এইটো হৈছে আমাৰ একদম সৰু সুৰা অকণমানি মেজি ঘৰ। এইটো আমাৰ পোৱালীকেইটাই বহুত কষ্ট কৰি পেলাই বনাইছে। কালি ৰাতি 3টালৈকে জাগি পেলাই মেজি ঘৰটো বনাইছে সিহঁতে। আৰু এয়া মই মেজি ঘৰৰ ভিতৰত। গতিকে এইটো আমাৰ মেজি ঘৰ অকণমানি সৰুকৈ হ'লেও বনাইছে বাচ্চাকেইটাই। কালি ৰাতি বহুত কষ্ট কৰিছে সিহঁতি এইটো বনাবৰ কাৰণে। আৰু যি কি নহওক, যেনেকুৱাই নহওক, সিহঁতি কষ্ট কৰি ইমানখিনি বনাইছে।
তো আমাৰ কাৰণে সিমানখিনিয়ে যথেষ্ট আৰু আজি আমি চবেই ইয়াতে মিলি পেলাই খানা খাম আৰু খানাটো হৈছে যিকেইটা বাচ্চা পোৱালীয়ে বনাইছে মেজি ঘৰটো সিহঁতে আৰু তাহাঁতৰ লগতে ময়ো আছোঁ আৰু গতিকে আজি মই বাচ্চা পাৰ্টিৰ লগত আমাৰ উৰুকাটো চেলিব্ৰেট কৰিম ডাঙৰখিনিও আছে ডাঙৰখিনিৰ লগতো খাম কিন্তু বাচ্চা পাৰ্টি মেইন ন হে গাইজ তো এতিয়া আমাৰ খেলা ষ্টাৰ্ট হ'ব আজি উৰুকা বুলি কিছুমান অলপ এনেই সৰু সুৰাকৈ অলপ আয়োজন কৰা হৈছে তো য'ত মেজিঘৰ বনোৱা হৈছে তাতে আমি অলপ কিছুমান গেম আছে সৰু সুৰাকৈ তো প্ৰথমতে হৈছে টেকেলি ভঙা আৰু বলকচোন আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈ আছে তাত বাহিৰতে থ না কলহটো দেখুৱা পইচা কিনা ওলাই থ পইচা উলিয়াই লাগি আছে মই আৰু কলহৰ ভিতৰত আছে এয়া ঢেৰ পইচাখিনি ভালকৈ ধৰিব পৰা নাযায় তথাপিও ইয়াত আছে 400 আৰু যোনে ভাঙিব এইটো অলৰেডি এইটো ভাঙা গৈছে যোনে ভাঙিব পইচাখিনি হ'ব তাৰ আগতে কৰিলে ক'ত হ'ব পিছতে ক'ত লাগিব আৰু এয়া খেলা খেলি খেলি আমাৰ ভাত বনোৱাৰ সময় প্ৰায় আহিলেই ভাতত লাগিছোঁ আমি এতিয়া আৰু ইয়াতে চব বাচ্চা পাৰ্টি টিকলা টিকলা পোৱালীকেইটা তাৰ মাজতে বুঢ়ীজনী আৰু ইয়াত মই হাঁহৰ মাংস বনাই আছোঁ আগতে বনোৱা নাই আজি জীৱনত প্ৰথমবাৰ টেষ্টিং হৈ আছে আৰু আজি প্ৰথমবাৰ মই হাঁহৰ মাংসত হাত দিছোঁ নাজানো আৰু কেনেকুৱা হয় আৰু এয়া হ'ল আমাৰ ভাত পানী বেছি হ'ল যিহেতুকে আগতে চচপেনত ভাত বনোৱাৰ অভ্যাস নাছিলে আৰু সেইকাৰণে পানী বেছি হ'ল কিন্তু উপায় নাই এতিয়া এনেকেই খাব লাগিব এয়া ভেলাঘৰত সকলোৱে ভাত খাবলৈ আৰম্ভ কৰিছে
আৰু এয়া সকলোৱে খোৱা বোৱা হৈ গ'ল আৰু সকলোৱে নাচি আছে আৰু মই ছাইডত ভিডিঅ' কৰি আছোঁ। আৰু এনেকৈ আমাৰ ৰাতিৰ উৰুকা শেষ হয় আৰু ৰাতিপুৱা এয়া মেজি ঘৰ জ্বলাবলৈ সকলোবোৰ আহিছে। আমি এতিয়া সকলোৱে মিলি মেজি ঘৰটো জ্বলাম। আৰু যেনেকৈ এই মেজি ঘৰটিত জুই লাগিছে, এই জুয়ে যেনেকৈ মেজি ঘৰটি জ্বলাইছে, তেনেদৰে আমাৰ জীৱনৰ সকলোৰে জীৱনৰ যাতে যিবোৰ বিপদ আছে, দুখ আছে, সকলোবোৰ যাতে এনেকেই লৈ যায় আৰু অহা এই নতুন বছৰটো যাতে সকলোৰে বাবে ভাল হয়, মংগল হয় যাতে সকলোৰে, আমি তাৰেই কামনা কৰিলোঁ। আজিলৈ ইমানেই। আমি আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ লগত।